সামগুৰিবাসী ৰাইজে 2001 চনৰ পৰা 2024 চনলৈকে যি অৱদমিত ক্ষোভ আছিল, সেই অৱদমিত ক্ষোভৰ বিষয়ে সংঘৰ্ষ কৰি সামগুৰিবাসী ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ ৰাইজ সংঘৰ্ষী। তেওঁলোকে এবাৰ মই নিৰ্বাচন খেলাতকৈ তেওঁলোকে দীপুৰঞ্জন শৰ্মা হৈ ইলেকশ্যন খেলিছিল। তেওঁলোকে দীপুৰঞ্জন শৰ্মা হৈ পেলাই ইলেকশ্যন খেলিছিল। তেওঁলোকে মই সেইকাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰূপক শৰ্মা ডাঙৰীয়া বিধায়ক আৰু আমাৰ কেইবাজনো বিধায়কে আহি পেলাই ইয়াত আমাৰ সামগুৰিত আহি পেলাই কেম্পেইন কৰিছিল, মোক জিকোৱাত সহায় কৰিছিল। ইয়াত থাকি লৈছিল 10-12 দিন। মই সকলোকে ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ সমূহ নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চৰণত মই প্ৰণাম জনাইছোঁ। দীপুৰঞ্জন শৰ্মা এগৰাকী সাধাৰণ কাৰ্যকৰ্তা আছিলে। চাইকেল ল'লে এটা সময়ত আপুনি প্ৰতিটো ঠাইত আপুনি বিজেপি সংগঠন কৰিছিল। আমি দেখিছিলোঁ 2012-13 চনত যেতিয়া কংগ্ৰেছৰ ভৰপক ৰাজনীতি আছিলে আৰু তাৰ পৰা আজি সামগুৰিৰ বিধায়ক হ'ল, যি সামগুৰিত আপুনি মই এটা কথাই কওঁ, বাজপেয়ীজীৰ এটা কবিতা, না হাৰ মে না জিত মে কিঞ্চিত नहीं भयभीत में কৰ্তব্য পথ पर जो मिला ये भी सही वो भी सही। বিজেপিয়ে যদি কয় যে বুথ সভাপতি হ'ব লাগে, বুথ সভাপতি হ'ম। ভাৰতীয় জনতা পাৰ্টীয়ে যদি কয় অফিচ ছেক্ৰেটাৰী হ'ব লাগে, অফিচ ছেক্ৰেটাৰী হ'ম। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই কৈছে যে নিৰ্বাচন খেলিব লাগে, নিৰ্বাচন খেলিছোঁ। আমি ভাৰতীয় জনতা পাৰ্টীৰ আমি এজন ডেডিকেটেড কাৰ্যকৰ্তা। আমাৰ সপোন কেৱল 10 বছৰ 15 বছৰ নহয়, আগন্তুক 50 বছৰলৈকে অসমত আৰু ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টী আৰু NDA চৰকাৰ ৰখাটো আমাৰ লক্ষ্য আৰু সপোন আছে, আৰু সেই সপোন সাকাৰ কৰিবৰ কাৰণে আমি সেইমতে সংখ্যালঘু ৰাজনীতিৰ বাবে এক পৰিৱৰ্তন বুলি কৈছে। আপোনাৰ বিজয় কি ক'ব? নিশ্চয় মই আপোনালোকক আগতেও কৈছোঁ যে মই যেতিয়া ৰাজনীতি কৰিব আহিছিলোঁ সংখ্যালঘু আমি বিচাৰ বিবেচনা কৰা নাই। এটাই দৃষ্টি, ভাৰতীয় নাগৰিক সকলোকে সমানে লৈ যি কমিউনিকেশ্যন গেপ এটা আছিল, সেই কমিউনিকেশ্যন গেপ দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। সকলোৰে লগত ব্যক্তিগত সম্পৰ্ক কৰিছিলোঁ, বুথে বুথে গৈ মিটিং কৰিছিলোঁ। 197টা বুথৰ ভিতৰত প্ৰায় 150টা বুথ 160টা বুথ আমি কভাৰ কৰিছিলোঁ। সকলোৰে লগত আমি চৌপাল বৈঠক কৰিছিলোঁ আৰু নেতৃত্বৰ আশীৰ্বাদ আছিল, নেতৃত্বৰ মাৰ্গদৰ্শন আছিল সকলোৱে। আজি আমাৰ কেইবাগৰাকী জ্যেষ্ঠ বিধায়কে আহি পেলাই সামগুৰিত তেখেতসকলে এটা পঞ্চায়ত, এজন বিধায়ক, এজন মন্ত্ৰী, এটা পঞ্চায়তৰ দায়িত্ব তেওঁলোকে প্ৰভাৰী হিচাপে থাকি কাম কৰিছে। আপোনালোকে ভাবি চাওক, মই কি খেলিছোঁ, মোৰ কাৰণে তেওঁলোকে সকলোৱে খেলিছে। সামগুৰিবাসীৰ ৰাইজ যিসকল ইয়াত আপোনালোকে দেখিছে, ইয়াত সকলো আমাৰ কাৰ্যকৰ্তা সামগুৰিবাসীৰ ৰাইজ ইয়াত মোৰ পিছপিনে থিয় হৈ আছে। এজনে খাটোৱালত 2011 চনত পাৰ্থপ্ৰতিম হাজৰিকাক কাটিছিলে। মুজিবুৰ ৰহমান ডাঙৰীয়াকে ধৰি পেলাই আমাৰ ফখৰুদ্দিন আহমেদ ডাঙৰীয়া, বিৰাজ নন্দী ডাঙৰীয়াকে ধৰি পেলাই আমাৰ সকলো কাৰ্যকৰ্তা, মই কেইজনমানৰ খালি নাম কৈছোঁ। মই আচলতে একো কৰা নাই। সামগুৰিবাসী ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ কাৰ্যকৰ্তা। তেওঁলোকে দীপুৰঞ্জন শৰ্মা হৈ কাম কৰিছিল, তেওঁলোকে দীপুৰঞ্জন শৰ্মাৰ বাণীসমূহ লৈ গৈছিল। মই নিমিত্তেহে আছিলোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তা, সমূহ নেতৃত্বক মই পুনৰাই তেওঁলোকৰ চৰণত মই প্ৰণাম জনাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় ৰাজ্যিক সভাপতি মহোদয়, দলৰ নেতৃত্বত যি বিশ্বাস ৰাখিছিল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডেইলি 3-4 বাৰকৈ খবৰ ৰাখিছিল। তেখেতৰ যিটো ভিজন আছিল, তেখেতৰ যিটো উন্নয়নৰ ভিজন আছিল, সেই উন্নয়নৰ ভিজনক আৰু মই এটা কথা পুনৰাই কৈছোঁ, মোৰ এতিয়া দায়িত্ব